নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো আমাৰ এটা ৰষ্টিং চেনেললৈ। আৰু আপোনালোকে চাই আছে পাঁচটা ৰষ্টাৰ ক্ষমা কৰিব বন্ধুসকল, বহুত দিন হ'ল আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই। এতিয়াৰ পৰা আপোনালোকে ভিডিঅ' পাই থাকিব, কাৰণ মোৰ অলপ প্ৰব্লেম হৈ আছিলে, প্ৰব্লেম হৈ থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। তো এতিয়াৰ পৰা ভিডিঅ' পাই থাকিব আপোনালোকে। চ' বন্ধুসকল, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। চ' বন্ধুসকল, এতিয়াৰ পৰা মই ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ নোহোৱাৰ আগত কৈ লওঁ, এই ভিডিঅ'টো কেৱল হাঁহি আৰু ধেমালিৰ কাৰণে বনোৱা হৈছে, কোনেও যাতে চিৰিয়াছলি নলয়। तो आइए शुरू करते हैं बिना किसी बकचोदी के। এই গানটোৱে কিমান জনে মাৰিলে ঠিক নাই। তোমালোকে চবে যদি মৰি যোৱা, আমাৰ নিচিনা চিংগুলবোৰৰ কি হ'ব? আমাৰ অলপ মন যায় প্ৰেম কৰিবলৈ, প্ৰেম। চব শুনক নেপায় যদি মৰিলো হয়হেঁতেন নহয়, শুনবোৰে হোৱাটছআপৰ ষ্টেটাছ লগাই কান্দি নাথাকিলেহেঁতেন। আজিকালি শুনক নেপায় যদি মৰিলেহেঁতেন নহয়, সঁচা প্ৰেম বোলা বস্তুটো কিবা এটা থাকিলে হয়হেঁতেন। হয়নে বন্ধুসকল? তোৰ হাঁহিটো দেখি লগা নাই যে তই শুনক নেপাই মৰিবা। তোমাক দেখি এনেকুৱা লাগে যে তুমি চেনিৰে ভাণ্ডাৰ। কাম নাই আৰু, বালৰ বোলে বাবুৰ কাৰণে মৰে, সোণৰ কাৰণে মৰে। চাও তুমি কোনটো সোণৰ কাৰণে মৰি যোৱা। মৰিব লগা আছে যদি মা দেউতাৰ কাৰণে মৰা, যে নেকি তোমাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে। ভাই মজা আয়া। তোমাৰ জীৱন যদি শুনক নেপায় অথলে যায়, মই চিধা কথা কওঁ, তোমাৰ জীৱন আৰু বালৰ জীৱন একেই কথা। শুনক নেপালে বোলে জীৱন অথলে যায়। এইখন দুনিয়াত বাৰু কি চলি আছে এইবোৰ? শুনক নেপালে মৰি যায়, জানক নেপালে মৰি যায়, খালি প্ৰেমৰ বাদে বেলেগ কথা নাই আৰু মানে। চৌকাই যাদের ভিডিঅ'টো ইমানখিনি আছিলে, ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে তো লাইক কৰা, কমেণ্ট কৰা আৰু বন্ধুসকলৰ মাজত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়া। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি এৰিছোঁ। বাই বাই।